নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। বহুতৰে ফলাফল বহুতেই ভাল হৈছে, নিজৰ মনে ভবা ধৰণৰ হৈছে। পৰীক্ষা যেনেধৰণে কৰিছিলে তেনেকুৱা ফলাফল পাইছে, ৰিজাল্টটো তেনেকুৱা আহিছে। কিন্তু কিছুমানৰ এনেকুৱা হৈছে পৰীক্ষাত ভালেই কৰিছিল, ভালেই লিখিছিল, কিন্তু মানে এনেকুৱা হৈছে ফলাফলত কিন্তু তেওঁলোকে ভবা ধৰণৰ মাৰ্কছ পোৱা নাই, বাট পৰীক্ষাত যেনেধৰণে লিখিছিল সেইটো হিচাপত মাৰ্কছখিনি পোৱা নাই। তেনে ক্ষেত্ৰত খুব বেয়া লাগে, ভালদৰে লিখা পাছতো যদি মাৰ্কছটো ভবা ধৰণে লিখা ধৰণে পোৱা নাযায়। কিন্তু আপোনালোকে যদি তেনেকুৱা ভাবিছে যে আপোনালোকৰ পৰীক্ষা ভাল হৈছে কিন্তু মাৰ্কছটো পোৱা নাই, তেতিয়াহ'লে আপুনি পেপাৰ ৰিচেকিং কৰিব পাৰে। পেপাৰ কল কৰা বুলিও কয়, পেপাৰ কল কৰিব পাৰে। যদি আপোনালোকৰ এনেকুৱা হয় পেপাৰ কেতিয়াবা পৰীক্ষকে যেতিয়া পেপাৰখন চায়, কেতিয়াবা মাৰ্কছখিনি এড কৰিব থাকি যায়, কোনো এটা দুটা পেজ এনেকৈ কেতিয়াবা এড কৰিবলৈ পাহৰি যায় বা কিবা খেলি মেলি হৈ থাকি যায়। যদি তেনেকুৱা বা কোনোবা এটা এনেকুৱা হয় এটা দুটা কুৱেশ্যন চাবলৈও থাকি যায়, তেনেকুৱা হ'ব পাৰে, কেতিয়াবা ভুল হৈ যায় কেতিয়াবা। যদি আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা হ'বও পাৰে, যদি আপোনালোকৰ পৰীক্ষা ভাল আছে আৰু সেইটো হিচাপত যদি মাৰ্কছটো পোৱা নাই, তেনেকুৱা কিছুমান হ'ব পাৰে। সেইটো কাৰণে আপোনালোকে পেপাৰ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু পেপাৰ ৰিচেকিং কৰিলে মানে আপোনালোকৰ নিজৰ পেপাৰখন নিজে এবাৰ চাব পাৰিব। মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে। মই যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, মই তেতিয়া পেপাৰ কল কৰিছিলোঁ, পেপাৰ ৰিচেকিং কৰিছিলোঁ। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে আমাৰ কলেজখন। তেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ পেলানি পেপাৰ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছিলোঁ। তেতিয়া মই নিজে এপ্লাই কৰা অলপ দিনৰ পাছত পেপাৰখন নিজে চাবৰ কাৰণে ফোন কৰি মাতে, আৰু তেতিয়া যাব লাগে আৰু গৈ পেলানি তাত চাব পাৰি। আৰু আপোনালোকেও এনেকৈ হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো একেই হয়, আপোনালোকৰ পেপাৰখন তেনেকৈ চাবলৈ মাতিব, আপোনালোকৰ নিজৰ পেপাৰখন এবাৰ নিজে চাব পাৰিব। আপোনালোকৰ যদি কিবা তাত মাৰ্কছ এড কৰিবলৈ থাকি গৈছে বা কুৱেশ্যন চেক কৰিব থাকি গৈছে, আনচাৰ চেক কৰিব থাকি গৈছে, তেতিয়াহ'লে আপোনালোকে সেইটো ক্লেইম কৰিব পাৰিব। যদি আপোনালোকৰ মাৰ্কছখিনি এড কৰিবলৈ থাকি গৈছে, তেতিয়াহ'লে আপোনালোকে সেইটো ক্লেইম কৰিব পাৰিব। যদি কিন্তু আপোনালোকৰ এনেকুৱা হৈছে, যদি কুৱেশ্যন এটা ছাপ'জ 5 মাৰ্কছ আছে আৰু 5 মাৰ্কছৰ ঠাইত যদি আপোনালোকে পৰীক্ষকজনে 4 মাৰ্কছ দিছে, আপুনি কুৱেশ্যনটো বহুত ভালকৈ লিখিছে কিন্তু 4 মাৰ্কছ দিছে, কিন্তু সেইটো ক্ষেত্ৰত আপুনি ক্লেইম কৰিব নোৱাৰে। কাৰণ পৰীক্ষকজনৰ মতে আপুনি যদিও ভালকৈ লিখিছে, আপুনি সেইটো 4 পোৱাৰহে যোগ্য, 5 পোৱাৰ যোগ্য নহয় আনচাৰটো। আপোনাৰ মতে কোৱালিটি আৰু মানে লিখাখিনিৰ ওপৰত আপুনি 5 পাব লাগে, কিন্তু পৰীক্ষকজনৰ মতে কিন্তু 4হে পাব লাগে। কিন্তু সেই ক্ষেত্ৰত সেইটো ক্লেইম কৰিব নোৱাৰি। কিন্তু যদি আপোনালোকৰ এনেকুৱা হৈছে যে মাৰ্কছখিনি এড কৰিব থাকি গৈছে বা কুৱেশ্যন চাবলৈ থাকি গৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেইটো ক্লেইম কৰিব পাৰে। যদি মইতো এইটোৱে ৰিকমেণ্ড কৰিম, যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছে তেতিয়াহ'লে আপোনালোকে পেপাৰ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰক। যদি আপোনালোকৰ পৰীক্ষা বেয়া হৈছে আৰু তেতিয়াহ'লে কিন্তু পেপাৰ ৰিচেকিং কৰি লাভ নহ'ব, মিছাতে পইচাহে খৰচ হ'ব। সেইটো কাৰণে যদি পৰীক্ষা বেয়া হৈছে তেতিয়াহ'লে কিন্তু পেপাৰ ৰিচেকিং কৰিবলৈ মই নকওঁ। যদি ভাল আছে তেতিয়াহ'লে মই পেপাৰ ৰিচেকিং কৰিবলৈ ক'ম, কাৰণ 1-2 মাৰ্কছেও আজিকালি বহুত কাম কৰে। 1-2 মাৰ্কছ যদিও বাঢ়ি যায় তেতিয়াও বহুত কাম কৰে। যদি আপুনি 299ও পাইছে তেতিয়াও কিন্তু ছেকেণ্ড ডিভিজন হয়, কিন্তু যদি 1 মাৰ্কছ বাঢ়ি যায় তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজন হৈ যায়। তেনে ক্ষেত্ৰত আপোনালোকৰ যদি এনেকুৱা অসুবিধা হয় বা তেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে, তেতিয়াহ'লে কিন্তু আপোনালোক আজিকালি পেপাৰ ৰিচেকিং কৰিবলৈ একেবাৰে সহজ। অনলাইনতে পেপাৰ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰি। মই ৱেবছাইটত চাইছিলোঁ, কিন্তু অফিচিয়েল ৱেবছাইটত মই তেনেকুৱা একো নটিফিকেশ্যন দেখা নাই। অসম উচ্চতৰ মাধ্যমিকৰ যিটো অফিচিয়েল ৱেবছাইট হয় ahsec.nic.in, এই ৱেবছাইটত মই একো নটিফিকেশ্যন দেখা নাই। কিন্তু বেলেগ ৱেবছাইটত দেখিছোঁ, তেওঁলোকে দিছে যে 27 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে তাত আৰু এটা যোৱাবাৰো হৈছিলে, এইটো পৰীক্ষণ.in, এই ৱেবছাইটত যাব লাগে। সেই ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰে। কিন্তু মই আজি চাইছিলোঁ এইটো ৱেবছাইটত এতিয়ালৈকে এক্টিভ কৰি দিয়া নাই লিংকটো এপ্লাই কৰিবৰ কাৰণে। সেইটো হয়তো কাইলৈৰ পৰা বা 27 তাৰিখৰ পৰা এপ্লাই কৰিবৰ কাৰণে লিংকটো এক্টিভেট কৰিও দিব পাৰে। আপোনালোকে তাতে গৈ এপ্লাই কৰিব পাৰিব। তাতে ফিজ দিব লাগিব আৰু আপোনাৰ ৰোল নাম্বাৰ এইবিলাক দি পেলানি সম্পূৰ্ণ ফৰ্মখন থাকিব, সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু আপোনালোকে সেইটো কেনেকৈ কৰিব লাগে সেইটো মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকৰ ইচ্ছা কৰে তেতিয়াহ'লে সেই ভিডিঅ'টো চাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু যদি আপোনালোকৰ বন্ধুসকলৰ লগতো এনেকুৱা হৈছে বা ঘৰৰ কাৰোবাৰ লগত এনেকুৱা হৈছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও গম পায় কি হয় পৰীক্ষা পেপাৰ ৰিচেকিং কৰিলে। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেকুৱা ধৰণৰ তথ্য পাই থাকিব, লগতে বহুতো টেকনিকেল ৰিলেটেড তথ্য পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।